গাইজ চাওক আমি ভূটানৰ ভিতৰলৈ আহিলোঁ। এইখন মোৰ পিছফালে ভূটান গেট হয়। আমি এতিয়া ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি কিনে আৰু আগলৈ যাম। সকলোবোৰ এভাগেই যাওঁ। তো চাওক এয়া আমি ভূটানৰ ভিতৰত আছোঁ গাইজ। এইফালে চাব পাৰে আপোনালোকে। তো গাইজ এতিয়া আমি হেংগী ব্ৰিজৰ ফালে যাই আছোঁ। ইয়াতে এখন ৰজিৰ ব্ৰিজ আছে, সেইখন আমি চেনেলত দেখাম আপোনালোকক চাই যাব। হেংগী ব্ৰিজ পাইছোঁ মোৰ এয়া। এইখানে হয় ভূটানৰ হেংগিং ব্ৰিজ, ৰছীৰ দলং। বলক মই দেখুৱাম আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। তো এয়া আমি চিৰিৰে উঠি আহিছোঁ। চাওক ওপৰ ফালে। তো এইখনে হৈছে গাইজ হেংগিং ব্ৰিজ। চাওক তলফালে চাওক, এইটো নদী হয়। ইয়াত ডাঙৰ ডাঙৰ ৰছী আছে ইয়াতে এইবিলাক চাওক। আৰু এইফালে এই কাষতে এখন লোহাৰ দলং আছে। আৰু এইবিলাক চাওক প্লে কৰি আছে, সকলোবোৰ ভূটানৰ। হেংগিং ব্ৰিজখন চাওক গাইজ, লৰি আছে, কেনেকুৱা লৰি আছে গম দেখ, পূৰা লৰি আছে গাইজ। কেৱল দুডাল ৰছীত আছে এইখন ব্ৰিজ চাওক। এতিয়া মই আহি এইটো কাষ পাম। আৰু এইফালে চাওক গাইজ, এয়া ভূটানৰ। আৰু এয়া মোৰ লগত আহিছে। গাইজ চাওক, বহুত দিনৰ পৰা শুনি আছিলোঁ হেংগিং ব্ৰিজ আছে বুলি ভূটানত, কিন্তু দেখা পোৱা নাছিলোঁ। আজি ভূটানৰ ভিতৰত আহি কিনে মই নিজেও চালোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া শেষ হ'ল, ইয়াতে শেষ হয় দলংখন। তো গাইজ এতিয়া মই হেংগিং ব্ৰিজৰ ওপৰত আছোঁ। চাওক এয়া মোৰ পিছফালে এইখনেই হৈছে ভূটানৰ হেংগিং ব্ৰিজ। ৰছীৰ দলং বুলি কয়, ওলোমা দলং বুলি কয় এইখনক। তো এইফালে নদী আৰু এইফালে এখন দলং আছে, লোহাৰ দলং হয়। আৰু তলফালে চাওক এইটোৱেই নদী হয়। চাওক মোৰ পিছফালে এইখন এখন লোহাৰ ব্ৰিজ হয়। লোহাবোৰ চাওক এনেকুৱা। এইখন পূৰা ভূটানৰ ভিতৰত আছে। আৰু এইফালে এইখন হেংগিং ব্ৰিজখন আছে। হেংগিং ব্ৰিজৰ ওচৰা ওচৰি এইখনেৰে গাড়ী চাড়ী যাব পাৰে, আৰু সেইখনেৰে অকল মানুহ খোজকাঢ়ি যাব পাৰে। আৰু এইফালে চাওক গাইজ, এইখন পাহাৰ আৰু এইটো তলফালে নদীটো। চাওক এয়া ওপৰৰ পৰা চাওক গাইজ, এয়া আমি ভূটানৰ ভিতৰত খোজকাঢ়ি ঘূৰি ফুৰি আছোঁ। তো গাইজ চাওক, এইখন ভূটান গেটৰ ভিতৰত এটা মন্দিৰ আছে, বুদ্ধদেৱৰ মূৰ্তি। সেইটো মই এতিয়া দেখুৱাইছোঁ। এনেকৈ গেটেৰে আমি এতিয়া সোমাই আহিলোঁ। এখন স্কুল হয় ভূটানৰ। এইফালে বাছ ৰখি আছে। আৰু
এতিয়া বৰ্তমান ভিতৰলৈ আহিছোঁ। এইটো মোৰ পিছফালে ভূটানৰ বুদ্ধদেৱৰ মূৰ্তি হয়। এইটো ভুটীয়াসকল বুদ্ধ ধৰ্মীটো, এইটো বুদ্ধদেৱৰ মূৰ্তি আছে। আৰু ইফালে এটা ঘৰ আছে, এইটো চাওক, আৰু এখন ফিল্ড হয়। তো ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই চাওক, এইখন স্কুলৰ গাড়ী ৰখি আছে, এখন ভূটানৰ স্কুল হয়। তো গাইজ, আমি ভূটানৰ পৰা এতিয়া বৰ্তমান ওলাই আহিছোঁ। এইখন চাওক, এইখন গেট হয়। ভূটানক বাই বাই দি এতিয়া আমি যাবলৈ ওলাইছোঁ।